মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ৰাজনীতি বিজ্ঞান বিষয়ৰ একাদশ শ্ৰেণীৰ সপ্তম অধ্যায়ৰ পাঠ যুক্তৰাষ্ট্ৰবাদৰ দ্বিতীয় খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰবাদ। এই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰবাদ আলোচনা কৰিবলৈ যোৱাৰ আগতে তোমালোকে এটা কথা জানা যে আমাৰ ভাৰতৰ সংবিধানৰ কোনো অংশতে কিন্তু যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই। তথাপিতো কিন্তু আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ দেখিবলৈ পাওঁ। ইয়াত আমাৰ সংবিধানৰ ১ নং অনুচ্ছেদত উল্লেখ আছে যে ইণ্ডিয়া অৰ্থাৎ ভাৰত এখন ৰাজ্যসমূহৰ সংঘ, ইউনিয়ন অফ ষ্টেট। ভাৰতক যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰাতকৈ সংবিধানত ইউনিয়ন অফ ষ্টেটছ বুলিহে কৈছে। গতিকে আমি এইটো কথা মনত ৰাখিব লাগে, এইটো পৰীক্ষাটো প্ৰায়ে আহে আৰু লগতে তোমালোকে এই কথাটো জনাটো খুবেই দৰকাৰী। বাৰু এতিয়া আহাচোন আমি ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰবাদনো কিদৰে প্ৰতিফলিত হৈছে সেয়া চাওঁ। আমি যদি প্ৰথমতেই চাওঁ আমাৰ ভাৰতৰ সংবিধানখন, তেতিয়া দেখিম যে আমাৰ ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান। যিহেতু যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্যটোৱেই হৈছে এখন লিখিত সংবিধান, সেয়ে ভাৰতবৰ্ষতো অন্য যিবিলাক যুক্তৰাষ্ট্ৰীয় দেশ, কানাডা, আমেৰিকা আদিৰ দৰে ভাৰতবৰ্ষৰো এখন লিখিত সংবিধান আছে। দ্বিতীয়তে যদি আমি চাওঁ তেন্তে দেখিবলৈ পাম আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় যি বৈশিষ্ট্য আমি আগৰ পাঠটোত পঢ়ি আহিছোঁ, তাত থকাৰ দৰে দুইতৰপীয়া চৰকাৰ আমাৰ ভাৰতবৰ্ষতো আছে। ইয়াত কি হৈছে, আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ এখন থাকে আৰু ৰাজ্যবোৰৰ বাবে একোখনকৈ ৰাজ্যিক চৰকাৰ থাকে। এই দুইটা শাসনতন্ত্ৰ আমাৰ ভাৰতত প্ৰৱৰ্তন কৰিছে। গতিকে এই দুয়োটা বৈশিষ্ট্যই হৈছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু এই যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দুয়োটাই আমাৰ ভাৰতৰ সংবিধানতো আছে আৰু আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰতিফলিত কৰিছে। তাৰ পাছতে যদি আমি চাওঁ তেন্তে দেখিবলৈ পাম যে ক্ষমতাৰ বিভাজন। ভাৰতীয় সংবিধানে কি কৰিছে, ৩খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰি দিছে। এই সূচী কেইখন হৈছে কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। এতিয়া কেন্দ্ৰীয় সূচীত যিসমূহ বিষয় থাকিব সেইসমূহত কেন্দ্ৰীয় চৰকাৰে ক্ষমতা প্ৰয়োগ কৰিব পাৰিব, ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত বিষয়সমূহত ৰাজ্য চৰকাৰে পাৰিব আৰু আন কিছুমান বিষয় আছে সেইবিলাক সমৱৰ্তী সূচীত অন্তৰ্ভুক্ত কৰিছে যাতে কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে ইয়াত ক্ষমতাৰ প্ৰয়োগ কৰিব পাৰে। এই সম্পৰ্কে আমি পুনৰ পিছৰ এটা ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। তাৰ পাছতে আমি যদি চাওঁ তেতিয়া দেখিবলৈ পাম আন এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, সেইটো হৈছে স্বাধীন ন্যায়পালিকা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ সংবিধানতো উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয়খন হ'ল সংবিধানৰ অভিভাৱক স্বৰূপ। এই সংবিধানত উল্লিখিত যিসমূহ আমাৰ অধিকাৰ আছে সেই অধিকাৰৰ বিৰুদ্ধে কিবা হ'লে বা সেইসমূহ যদি সুচাৰুৰূপে পালন কৰা নাই তেন্তে তাৰ বিৰুদ্ধে গ'লে সংবিধানে উচ্চতম ন্যায়ালয়ে সেইখিনি বিচাৰ কৰিব পাৰে। মানে সংবিধানখনৰ অভিভাৱক হিচাপে কাম কৰে। লগতে এই সংবিধানৰ চৰম ব্যাখ্যাকৰ্তা বুলিও কোৱা হয় উচ্চতম ন্যায়ালয়ক। গতিকে এইখিনি বৈশিষ্ট্য যদি চাওঁ তেতিয়া দেখিম যে আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ যি ব্যৱস্থা, যুক্তৰাষ্ট্ৰবাদ, সেই যুক্তৰাষ্ট্ৰবাদত কিন্তু এই বৈশিষ্ট্যখিনি সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। ইয়াৰ উপৰি আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যিটো বৈশিষ্ট্য ভাৰতৰ সংবিধানে গ্ৰহণ কৰিছে, সেইটোৱেই হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক সহযোগিতামূলক হ'ব বুলি কৈছে। মানে কি কৰিছে তেওঁলোকে, কেন্দ্ৰ বা ৰাজ্য কাকোৱে অধিক শক্তিশালী কৰা নাই, দুয়োখন চৰকাৰে যাতে সহযোগিতাৰে তেওঁলোকৰ কাম কাজ আগবঢ়াই নিব পাৰে সেইটোৰ ওপৰতহে অধিক গুৰুত্ব
দিছে। গতিকে আজি আমি গম পালো যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ক'তোৱে যদিও যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই, তথাপিতো ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ, কাৰণ ইয়াত বহুকেইটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য প্ৰতিফলিত হৈছে আৰু সেই সম্পৰ্কে তোমালোকে ইতিমধ্যে জানিলাই। গতিকে আশা কৰিছো তোমালোকে এইখিনিলৈকে ভালদৰে বুজি পাইছা। আমি পিছৰ পাৰ্টটোত পিছৰ পইণ্টৰ বিষয়ে আলোচনা কৰিম। যদি তোমালোকে কিবা বুজা নাই বা কিবা প্ৰশ্ন জানিবলগীয়া আছে, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব পাৰিবা। ধন্যবাদ।